যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। চ' আজিৰ ছিৰিজৰ প্ৰথম কুৱেশ্যনটো দিয়া আছে কোনটো আন্তৰ্জাতিক বিত্তীয় নিধি। চ' ক্ষমা কৰিব সময়ৰ অভাৱৰ কাৰণে আমি আজি দুটা লেংগুৱেজত কুৱেশ্যন এনচাৰসমূহ আনিব নোৱাৰিলোঁ। অহাকালিৰ পৰা পুনৰ আমি দুটা লেংগুৱেজ এছামিছ আৰু ইংলিছত আনিবলৈ চেষ্টা কৰিম। চ' কোনটো আন্তৰ্জাতিক বিত্তীয় নিধি, ইতিমধ্যে এই কুৱেশ্যনটো কিন্তু DHSৰ পৰীক্ষাত আহি গৈছে, গতিকে খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। আন্তৰ্জাতিক বিত্তীয় নীতি কোনটো? চ' অপশ্যনসমূহৰ পূৰা শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি। সকলোৱে জানিব লাগে যে ভাৰতৰ জাতীয় খেল কি? চ' এনচাৰ হ'ব অপশ্যন নম্বৰ চি হকী। হকী হৈছে ভাৰতৰ জাতীয় খেল, অপশ্যন চি শুদ্ধ এনচাৰ। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে হকী খেলৰ জন্মস্থান ক'ত হৈছিল। চ' কুৱেশ্যনটো বেলেগ ধৰণে সুধিলে আমি সকলোৱে জানো যে ভাৰতৰ জাতীয় খেল হকী, গতিকে হকী খেলৰ জন্ম ভাৰততে হ'ব। ঠিক আছে, অপশ্যন নম্বৰ বি শুদ্ধ এনচাৰ ভাৰতত হকী খেলৰ জন্ম হৈছিল। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে কোনগৰাকী টেনিছ খেলুৱৈক আইৰণ ওমেন বুলি জনা যায়। অপশ্যন চাৰিটা দিয়া আছে। চ' ইয়াৰে ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি মাৰ্টিনা নাভ্ৰাটিলভাক আইৰণ ওমেন বুলি কোৱা যায়। আৰু মাৰ্টিনা নাভ্ৰাটিলভা হৈছে এজন টেনিছ খেলুৱৈ, গতিকে কোনগৰাকী টেনিছ খেলুৱৈক আইৰণ ওমেন বুলি কোৱা হয়? এনচাৰ হ'ব মাৰ্টিনা নাভ্ৰাটিলভা। অপশ্যন বি ইজ দ্য শুদ্ধ এনচাৰ। ঠিক আছে, চ' নেক্সট কুৱেশ্যনটো দিয়া আছে LCDৰ সম্পূৰ্ণ অৰ্থ কি? অৰ্থাৎ LCDৰ ফুল ফৰ্মটো সুধিছে। চ' অপশ্যন চাৰিটা আছে, ইয়াৰে ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি। ঠিক আছে, লিকুইড ক্ৰাইষ্টেল ডিছপ্লে। চ' LCDৰ ফুল মিনিংটো হৈছে লিকুইড ক্ৰাইষ্টেল ডিছপ্লে। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে তলত উল্লেখ কৰা কোনখন দেশে মেগেছেছেছ বঁটা প্ৰদান কৰে? মেগেছেছেছ বঁটা কোনখন দেশে প্ৰদান কৰে? আমেৰিকা, ফিলিপাইনছ আৰু জাপান আছে অপশ্যনত। চ' ইয়াৰে ভিতৰত শুদ্ধ এনচাৰ অপশ্যন নম্বৰ বি ফিলিপাইনছ। ফিলিপাইনছ দেশে মেগেছেছেছ বঁটা প্ৰদান কৰে, মনত ৰাখিব। নেক্সট কুৱেশ্যনটো দিয়া আছে উৰাজাহাজ কি ধাতুৰে নিৰ্মাণ কৰা হয়? এনেকুৱা ধৰণৰ ইউনিক কুৱেশ্যন কিন্তু আপোনালোকৰ খুবেই গুৰুত্বপূৰ্ণ। দুই এটা এনেকুৱা ধৰণৰ ইউনিক কুৱেশ্যন আহে যে উৰাজাহাজ কি ধাতুৰে নিৰ্মাণ কৰা হয়। চ' এনচাৰ হ'ব অপশ্যন নম্বৰ বি টাইটানিয়াম। টাইটানিয়াম নামৰ ধাতুৰে উৰাজাহাজ নিৰ্মাণ কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে আধুনিক চলচ্চিত্ৰৰ শ্বেক্সপিয়াৰ বুলি কাক কোৱা হয়? আধুনিক চলচ্চিত্ৰৰ শ্বেক্সপিয়াৰ। চ' এনচাৰ হ'ব অপশ্যন নম্বৰ এ অৰ্চন। চ' আপোনালোক কিমানে DMEৰ এক্সামৰ কাৰণে বাট চাই আছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। ইতিমধ্যে আমি DMEৰ কাৰণে যথেষ্টখিনি ভিডিঅ' বনোৱা আছে, যিহেতু DMEৰ চিলেবাছটো অলপ আপোনালোকৰ বেলেগ হয়, গতিকে আমি DMEৰ কাৰণে এক্সট্ৰাকৈ ভিডিঅ'সমূহ প্ৰস্তুত কৰিব লগা হয়। গতিকে আমি অতি শীঘ্ৰে পুনৰ কণ্টিনিউ কৰিম DMEৰ ক্লাছসমূহ। আপোনালোকে কিমানে DMEৰ এক্সামৰ কাৰণে এপ্লাই কৰিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন দেশৰ পতাকাত 4টা তৰা থাকে? আমেৰিকা, নিউজিলেণ্ড, জাপান, ৰাছিয়া, কোনখন দেশৰ পতাকাত 4টা তৰা থাকে? চ' এনচাৰ হ'ব অপশ্যন নম্বৰ বি নিউজিলেণ্ড। নিউজিলেণ্ড দেশৰ পতাকাত 4টা তৰা থাকে, 4টা ষ্টাৰ থাকে, মনত ৰাখিব। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতত প্ৰথম কেতিয়া বিমান ডাক সেৱা প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যন চাৰিটা আছে, ইয়াৰে ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি 1911 চনত 1911 চনত বিমান ডাক সেৱা প্ৰৱৰ্তন কৰা হৈছিল, মনত ৰাখিব। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে ভাৰতত প্ৰথম কেতিয়া ডাক টিকটৰ প্ৰৱৰ্তন কৰা হৈছিল? এই কুৱেশ্যনটো কিন্তু আমি আগৰ ভিডিঅ'ত আলোচনা কৰি আহিছোঁ, গতিকে ইয়াৰে শুদ্ধ এনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব লাগিব যে ডাক টিকটৰ প্ৰৱৰ্তন কিমান চনত কৰা হৈছিল। আপোনালোকে শুদ্ধ এনচাৰটো শুদ্ধ চনটো কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। চ' এইখিনিতে পুনৰবাৰ আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোক যিসকলে PDF গেটবুকখন ডাউনলোড কৰি ল'ব বিচাৰে, ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত এভেইলেবল আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। যদি ডাউনলোড অৰ্থাৎ আপোনালোকে পে'মেণ্ট কৰাৰ পিছত কিবা কাৰণত ডাউনলোড কৰিব নোৱাৰে, হোৱাটছএপ নম্বৰত আমাক মেছেজ কৰিব, হোৱাটছএপ নম্বৰটো দিয়া আছে। চ' নেক্সট কুৱেশ্যনটো দিয়া আছে